তো হেল্ল' ফ্ৰেণ্ডছ, আজি আছোঁ মই শদিয়াত আছোঁ। শদিয়াত একদম বোকা খচি আছোঁ, পূৰা একদম জংঘল মাজত লিখা গৈ আছোঁ। তো ভিডিঅ'টো অলপ বহুত জমনিও হ'ব, তো ভিডিঅ'টো পূৰা সম্পূৰ্ণকৈ চাব। তো আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Close till I get up. Time is barely on our side. I don't wanna waste what's left. তো এতিয়া আমি এইটো ৰাস্তাটো হৈছে কাকপথাৰ অলপ পাৰ হৈ কেনে এইটো বাইপাছটো হয়। তো এইটো বাইপাছতে আমি গৈ আছোঁ। আমি ফাৰ্ষ্ট তালা পামগৈ, তাৰপৰা গৈ ঢলা পামগৈ। ঢলাত সোমাম ফাৰ্ষ্ট আমি তাত। আৰু আমি কি কাৰণে আজি শদিয়া গৈ আছোঁ সেইটো আপোনালোকে নিশ্চয় গম পাব। তো এনেকৈয়ে আমি আহি তালা পাই গ'লোহি। তো এতিয়া আমি ঢলা পাই গ'লোহি। তো পোনে পোনে গ'লে আমি শদিয়া পামগৈ। আৰু এইটো ছাইডত আমি ঢলা ছাইডত সোমাই গ'লোঁ। আমি শদিয়াও যাম, ফাৰ্ষ্ট ঢলাত আমি কামটো শেষ কৰি আহোঁ। তো ইয়াতে আমি মাটি চাকি কেইগছমান লৈ লৈছোঁ। লগতে সেই আৰু আপেল, কল চল আদি কিবা কিবি মিঠাই চিঠাই লৈ ল'লোঁ ইয়াতে। তো সকলোবিলাক বজাৰ কৰি লোৱা হ'ল। আৰু এইখনেই হৈছে ঢলা। দেখিছেনে আপোনালোকে আগৰ দিনৰ পুৰণা নাৱবোৰ। See the horizon, turn us to thousands. তো ইয়াতে এখন কাঠৰ দলং আছে। তো আমি এপাক চাই আহোঁগৈ দলংখন কেনেকুৱা হৈ আছে। দলংখন মোটামুটি ঠিকে আছে আৰু গাড়ী পাৰ হ'ব পাৰিম চাগে। No, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. আমি এই থানলৈ আহিছিলোঁ। অকল এখন থান বুলি নহয়, আমি 3খন থানলৈ আহিছোঁ। আমি ফাৰ্ষ্ট এখন থানত সোমাম, পূজা কৰিম, তাৰপৰা আকৌ শদিয়া যাম। শদিয়াত তাত 2খন থান আছে, তাতো পূজা কৰিম। তো এনেকৈ তো আমি সকলোৱে ইয়াত জোতা এটা খুলি ল'লোঁ ভিতৰত সোমাবৰ কাৰণে। দাদাই চুৰিয়া পিন্ধি লৈছে। তো ভৰি হাত ধুই ল'লোঁ ইয়াতে। ভিতৰত যোৱা আগতে এখন জাননী আছে। এই জাননীখন পঢ়ি মেলিহে আপোনালোকে ভিতৰত সোমাবগৈ। তো আমাৰ পূজা কৰা হৈ গ'ল। তো এতিয়া আমি সকলোৱে শদিয়া যাম। শদিয়া তো গাড়ীখনকো অলপ দানা পানী খুৱাই লওঁ ইয়াতে। Finding life along the way, melodies we haven't played.
আৰু এতিয়া আমি পাই গ'লোহি ভূপেন হাজৰিকাৰ সেতু। আপোনালোকে গম পায় এই দলংখন বিষয়ে, ইমান নক'লেও হ'ব চাগে। And on we'll go. তো এতিয়া আমি সকলোৱে গাড়ীত উঠি ল'লোঁ, এতিয়া যাম ডাইৰেক্ট শদিয়া। And on we'll go. তো এফালেদি আমি সোমাই দিলোঁ। তো গাড়ীখন ইয়াতে ৰখাই আমি সকলোৱে একদম জংঘল দেখাই আৰু একেবাৰে। তো ইয়াতে এটা গাহৰি দেখিলোঁ, গাহৰি এই গছজোপা তলতে আছে, আপোনালোকে দেখিছে। এটা কমেণ্ট এটা কৰি জনাবচোন কোনে কোনে গাহৰি খাই ভাল পায়। তো আমি এতিয়া জংঘলৰ মাজলৈকে একদম গৈ আছোঁ আৰু একদম পূৰা। তো ঠাইডোখৰ মই নাম নাজানো, দাদাই কৈ দিব। ঠাইডোখৰ নাম কি? পুৰণি লখিমপুৰীয়া। কোনফালে গৈছোঁ আমি? তো আমি ভাবিছিলোঁ ইয়াত দলং এখন আছিলে আগতে, তো মানে আমি দলং আছে বুলিয়ে একদম এদিকে যাম ভাবিছিলোঁ পাৰ হৈ কেনে, কিন্তু দলংখন নাই বৰ্তমান। তো আমি এতিয়া কেনেকৈ যাম? এইখনে হৈছে দলংখন, ভাঙি মেলি তাত পৰিলেগৈ আৰু। তো এতিয়া পাৰ হ'বতো নোৱাৰিম, তো আৰু এটা ৰাস্তা আছে, তো পাক মাৰি একদম ইফালে যাম আৰু। তো এইবাৰ আমি একদম বোকা মাজে মাজে পূৰা আৰু উপায় নাই, এনেকৈ যাব লাগিব আহিলোঁ যেতিয়া। চাওক না কি কি ৰাস্তা দি আহিছোঁ আমি। এজন পালেগৈ টান, ওজন আমি গৈ আছোঁ। তো আৰু এডোখৰ আছে, চলো। বোকালে ভয় কৰা নাই, কিন্তু তলদিগি বোকাটো ফুল থাকিব পাৰেতো, তো সেইটো প্ৰায় সাৱধান হৈ লাহে লাহে গৈ আছোঁ। বোকা। একদম জংঘলৰ মাজত গৈ আছোঁ নিচিনা লাগিছে, একদম পূৰা জংঘলে আৰু চাওক, পূৰা একদম জংঘল। চাওক এবাৰ চাওক, একদম জোতা খুলি থৈ আহিছোঁ একেবাৰে গাড়ীত। যদি পাৰ হ'ব নোৱাৰোঁ বহুত বেয়া লাগিব, ইমান ডোখৰ আহিলোঁ। এইফালে ব্লক আছে নি? তো কেইটামান মহো আছে। তো এনেকৈ পাই গ'লোহি, মানে পামগৈ আৰু লাহে ধীৰে। তো চাব পাৰে গোটেইখন, যদিও বোকা খচি আহিছোঁ, কিন্তু মনটো কিবা এটা অলপ ভাল লাগি আছে, কিয়নো এতিয়া আমি গৈ আছোঁ আইথান বুলি কয়। তো আপোনালোকে দেখা পাব, অলপ আছে আৰু অলপ যাব আছে, মজা। তো অৱশেষত আহি আমি গেটখন পাই গ'লোহি। তো ইয়াত অলপ চালান এটা কৰি লওঁ। কৃষ্ণ। তো চালান এটা কৰি ল'লোঁ ইয়াতে। তো এতিয়া সোমাই গ'লোঁ আমি। তো ইয়াতে সেৱা কৰিলোঁ, তো মনটো অলপ মুকলি লাগিছে। তো কিছুমানে ক'ব যে হয় মোহিত তই কি পাগল হ'ল নি, ক'ত গছ টকা হাবিত সেৱা কৰিবলৈ? সেনেকুৱা নহয়, সেনেকুৱা কোনো কথা নহয়। আপোনালোকে এবাৰ আহক, সেৱা এটা কৰি যাওক, মনটো কেনেকুৱা লাগে আপোনালোকে গম পাব তেতিয়া। তো সেইটো ঘৰতে একদম ভৰি হাত ধুই ল'লোঁ। তো এতিয়া আৰু এখন থানলৈ যাম। আৰু এতিয়া আমি পাই গ'লোহি শ্ৰী বৈৰাগী বাবা থান। তো ভিতৰত সোমাই গ'লোঁ আমি। তো এতিয়া মন্দিৰটোৰ ভিতৰলৈ যাম। তো সেইখন দি আমি সোমাই যাম ভিতৰলৈ। তো
আমি বজাওঁ তো ইয়াতো পূজা কৰা হ'ল মুঠতে আজি 3খন থানত আমি সোমালোঁ পূজা কৰিলোঁ আৰু এতিয়া চাগে ঘৰত যাম ভোকো লাগিছে কিবা এটা খাব লাগিব যিহেতু ভোক লাগিছে তো ইয়াতে কিবা এটা খাম আৰু কি পাওঁ চাওঁ আৰু এই আৰু ভাত এদিগি আছে দালি আছে আলু পিটিকা আছে আৰু এয়া গাহৰি মাংস গাহৰি তো ইয়াতে আমি অলপ পেট পূজা কৰি ল'লোঁ পূৰা একদম তো এতিয়া আমি সকলোৱে ঘৰত যাম ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু তো আজিলৈ বাই বাই The sun rays and on we'll go through the wastelands, through the highways.